হাই ফ্ৰেণ্ডছ, আজি মানে গৈ আছোঁ পিকনিক খাব 1 জানুৱাৰী। তো চাই থাকিব পিকনিক, এটা নতুন চেনেল হয় হিৰক জিৰি ব্লগ, আৰু এইটো চাই থাকিব আজি পিকনিক খাবৰ কাৰণে 1 জানুৱাৰী। এতিয়া এইপিনে বা আছে আৰু এইপিনে আমাৰ ঘৰ আছে ডাবলি। তাৰপিছত এইটো ভণ্টি আছে এইপিনে। কেনে তাৰপিছত এতিয়া বগীবিল সিপাৰে যাম নে এইপিনে পিকনিক খাম এইটো গমেই পোৱা নাই আৰু সিপাৰে খাম বুলি কৈছে আৰু বা। তো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চাই থাকিব ভিডিঅ'টো। খামগৈ এতিয়া, ৰখি আছোঁ মানে আমাৰ ৰখি আছোঁ। আকৌ গাড়ীখন মানে আমাৰ মাহঁত মামীহঁত সেইখন গাড়ীত আহিছে, আমি এখন গাড়ীত আহিছোঁ। তো আৰু এইখন মাহঁত মামীহঁত গৈ আছে আমাৰ মাহঁত। কি হোটেল আকৌ, খালি হোটেলখন মজা আছে খালি পুৰা ওপৰত একদম খেৰ দি হেৰি কৰি দিছে, বাঁহ পুৰা একদম মজা। এই হোটেল চোটেল নাম চাম নাজানো, এই বাদ দিয়ক, এনেও নাখাওঁ আজি। এতিয়া গাড়ীখন ৰখি আছে যে এইপিনে যাবলৈ। ইয়াত গাড়ীখন ফচি আছে, চাব গাড়ীখন এই দৰ্জা খুলি থোৱা মেজিকখন ফচি আছে, পূৰা বালিত ফচি আছে। যাবগৈ, একো নাই, অকণমান ফচি আছে, যাবগৈ। এইপিনে বাওঁ চাইডৰ পিনে দেউতা আছে, আৰু এইপিনে সোঁ চাইডৰ পিনে মামা আছে, ডাঙৰ মামা। আৰু আমাৰ মামাই চলাই আছে গাড়ী, যাব লাগে জল্দি। ফাইনেলি আমি এডোখৰতে পিকনিক খাম, যিহেতু আমাৰ মামাৰ কাম আছে ন, দেৰি হৈ যাব, সেইটো কাৰণে নৈ কাষলৈ গৈ তাকো এডোখৰতে পিকনিক খাম। তো চাওক, ভিউ চাওক, জেগাডোখৰ ভালে আছে, পুৰা সুন্দৰ পৰিৱেশ। চাওক আকৌ ক'লে যে আকৌ মানে ব্ৰহ্মপুত্ৰৰ কাষত পিকনিক খাব, তো মজা লাগিব, তো মজা। তো চাই থাকক ভিডিঅ'টো, মজা লাগিব। তো আমি পাই গ'লোঁ য'ত পিকনিক খাম। আৰু চাওক, এই মাথাউৰিৰ ওপৰত আছোঁ, এই তলৰ পিনে নামি যাম এতিয়া। সেইপিনে তলৰ পিনে নামি যাম, সেই ইয়াত খামগৈ। তাৰপিছত তলত, তাৰপিছত আহিলোঁ। তাৰপিছত আমি এতিয়া পালোহি য'ত মানে পিকনিক খাম। এতিয়া এডোখৰতে পাৰ হৈ আহিলোঁ, তো এতিয়া এডোখৰতে পিকনিক খাম। এইপিনে আছে, কেনে ভিউ চাওক, মজা ৰে। মজা পৰিৱেশ পুৰা, চাওক পুৰা মজা পৰিৱেশটো, মজা। তো এতিয়া চবে চাহ খাব লৈছে। চবে হাই বুলি কৈ দিয়াচোন আকৌ। তো চাহ তাহ খাই আহিলোঁ মজাকৈ। এতিয়া ভিউ চিউ চাওক, তো চাওক না, ভিউ চাওক। আমি এইপিনে চিৰি দি নামি আহিলোঁ, সেই ওপৰত গাড়ী আছে, সেইপিনে বগীবিল। এতিয়া চব চাহ তাহ খালোঁ, এতিয়া ভাত বাঢ়িব, দেৰি হ'ব নহ'লে যাওঁতে। তো আমি এইপিনে চিৰি দি আহিলোঁ নামি পিনি। এইটো তো ইয়াত এনেও উঠিব পাৰি এনেকৈ, হ'লেও পিছলৈ গ'লে ডাক মোক যাব, উঠি যাওঁ হ'লেও অকণমান।
অকণমান বহি লওঁ এডোখৰত তো এডোখৰত ফটো এটা মাৰি লওঁ ফটো তো ইয়াত বহি আছোঁ মই মোক মাতিছে মানে যাব লাগে সেইপিনে তো বহি আছোঁ ইয়াত অকণমান তো ফটো এটা মাৰি লওঁ চাওঁ মাতিছে এইপিনে ওপৰ পিনে চাওক না বেক কেমেৰা কৰি দেখাইছোঁ ৰখিব গোটেই পৰিৱেশ বহুত ধুনীয়া তাৰপিছত ব্ৰহ্মপুত্ৰ আছে আমি আজি এই 1 জানুৱাৰী খাব আহিছিলোঁ তো নিউ ইয়াৰ তো চবকে হেপী নিউ ইয়াৰ ক'লোঁ তাৰপিছত আৰু একো নাই কি ক'ম কৰোণা যাওক ভাল বছৰ আহক সেইটোৱে আৰু তো এতিয়া পিকনিক খাম তাকে এতিয়া যাওঁ তললৈ অঁ গৈছোঁ যিহেতু মানে প্লেনটো মানে কালি নহ'ল আজি হ'ল ন সেইটো কাৰণে আহোঁতে দেৰি হৈ গ'ল আৰু আমাৰ মামাৰ কাম আছে ন সেইটো কাৰণে ভাত পানী ঘৰৰ পৰা বনাই লৈ আনিছিলোঁ আৰু ইয়াত সেইটো কাৰণে বনোৱা নাই ডাইৰেক্ট এতিয়া খাম আৰু তোমালোকে চাই থাকক ভিডিঅ'টো মনৰে মৰমি সপোনৰে পাহি তুমি এই চৰাই চাওক চৰাই যাক মজা লাগিছে দেই মজা জেগা চৰাই চাওক বাঢ়িছে আমি খালোঁ গ'লোঁ এতিয়া চব কৰিলোঁ আৰু আমি যোনবোৰ খাইছিলোঁ পলিথিনত বান্ধি লৈ যাম মানে পাত চাতবোৰ আৰু এইবোৰ এতিয়া চফা কৰিব এতিয়া তাৰপিছত ঘৰ যাম তো আমি সৰু লোৱা নাই ইমান ভালছে কথা চথা ক'বও নাজানো যদি কিবা ভুল চুল হয় আৰু বেমাৰ চেমাৰ কৰিব আৰু ভাল লাগিলে ছাবস্ক্ৰাইব কৰি দিব মজাকৈ একদম তুমি জীবন জোনাকি হিয়াৰে ৰখিবি মনৰে মৰমি সপোনৰে পাহি তুমি জীবন জোনাকি মায়া মায়া মনৰ আশা মিঠা মিঠা প্ৰাণৰ ভাষা লাজৰে উৰণি গুচাই দিয়া হেঁপাহতা চলতানি লোৱা সপোনে কাৰে সাজিছে যাওঁ ঘৰ গৈছোঁ এতিয়া এই ভিডিঅ'টো ইয়াৰে সমাপ্ত কৰোঁ বাই বাই সপোনে কাৰে সাজিছে তুমি